ডিফু মাঞ্জা লংনি ট্ৰাক স্বত্বাধিকাৰী সন্থাৰ প্ৰশংসনীয় পদক্ষেপ সন্থাৰ নিজাববীয়া উদ্যোগত মেৰামতি কৰিলে পথ মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী খান্দলি সীমান্ত চকীত পানী নাই বিদ্যুৎ যোগান নাই পেট্ৰলিঙৰ কৰ্তব্যৰ বাবে নাই গাড়ীৰ ব্যৱস্থা নাই সুচল পথ নিধিৰাম চৰ্দাৰ দৰে কেৱল কৰ্তব্যত খাতিৰত থাকিব লগা হৈছে আৰক্ষী হামৰেন কেএছএ আৰু কুয়াৰ যৌথ উদ্যোগত কাৰ্বি পৰিষদৰ চিএম আৰু উদ্যোগ আৰু বাণিজ্য সহকাৰী সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান বেকাৰ যুৱক যুৱতীৰ সংস্থাপনৰ স্বাৰ্থত বেম্ব টেকনলজি পাৰ্ক এণ্ড ট্ৰেইনিং চেণ্টাৰ হামৰেনতে ৰখাৰ দাবী নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ ডিফু মাঞ্জা পথৰ শোচনীয় পথৰ অৱস্থা দেখি আৰু সহ্য নহ'ল ডিফু মাঞ্জা ট্ৰাক স্বত্বাধিকাৰী সন্থাৰ বিষয়ববীয়া তথা ট্ৰাক স্বত্বাধিকাৰী সন্থাই নিজাববীয়া উদ্যোগৰ গহনেৰে মেৰামতি কৰিলে ডিফু মাঞ্জা পথ হয় চিমপ্লেক্স কোম্পানীয়ে নিৰ্মাণ সম্পূৰ্ণ কৰা ডিফু মাঞ্জা পথ এবছৰৰ পিছতেই ঠায়ে ঠায়ে ভাগিবলৈ আৰু দখাল সৃষ্টি হোৱাটো সকলোৱে দৃষ্টিগোচৰ হৈছে ভিভিআইপি বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া আমোলাৰ পৰা আদি কৰি প্ৰায় 24 ঘণ্টাই যাতায়াত চলা অন্যত্ৰ ব্যস্ত পথটি নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰৰ পিছতে এই দুৰ্দশা হ'লেও নিৰ্মাণ তথা দেখিও নেদেখা ভাওজুৰি আছে যিকোনো সময়ত অলপ অসাৱধান হ'লে ভয়ংকৰ বিপদৰ আশংকা বিদ্যমান এই পথৰ ওপৰেৰে গাড়ী চলাই নিওঁতে গাড়ী কিমান কষ্ট হয় সেয়া গাড়ী চালক তথা স্বত্বাধিকাৰীসকলে ভালদৰে জানে কিন্তু এই ক্ষেত্ৰত নীৰৱ চৰকাৰী পক্ষ প্ৰয়োজনৰ বাবে কোনো উদ্যোগ লোৱা পৰিলক্ষিত হোৱা নাই এনে পৰিপ্ৰেক্ষিতত ডিফু মাঞ্জা লংনি ট্ৰাক স্বত্বাধিকাৰী সন্থাৰ নিজাববীয়া উদ্যোগত মঙলবাৰে জেচিবিৰে পথ ভাগি দখাল সৃষ্টি হোৱা অংশত মেৰামতি কৰে এই কাৰ্যত ডিফু ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে ৰূপসিং কিশোৰ সুৰেন্দ্ৰ টিমুং আৰু মাঞ্জা ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক চন কিলিং আৰু বাবুৰাম ৰংপিয়ে অংশ লয় মংগল ইংগী ৰিপৰ্ট কাট নিউজ সীমান্ত এলেকাত জনসাধাৰণ যান মালৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে পশ্চিম কাৰ্বি আংলং খান্দলিত সীমান্ত চকী স্থাপন কৰিলে কিন্তু সীমান্ত চকীত কৰ্তব্যত আৰক্ষীসকলৰ বাবে নাই প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু নাই দৈনিক জীৱন যাত্ৰাত অতি প্ৰয়োজনীয় খোৱা পানীৰ ব্যৱস্থা তথা বিদ্যুৎ যোগান ব্যৱস্থা চৰম অসুবিধা তথা নিৰাপত্তাহীনতাৰ মাজতে কটাইছে সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীসকল জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলত থকা সীমান্ত চকীত প্ৰয়োজনীয় ব্যৱস্থা নথকাকৈ দায়িত্বৰ খাতিৰত আছে অসম আৰক্ষী সীমান্ত এলেকা ভ্ৰমণ তথা অভাৱ অভিযোগৰ ভূ ৰাখিবলৈ খান্দলিত উপস্থিত হোৱা ডিপিচিকে বিষয়ববীয়া তথা সংবাদকৰ্মীসকলে সীমান্ত অঞ্চলৰ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে জানিবলৈ বিচাৰতে সীমান্ত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা আৰক্ষী বিষয়া নাৰায়ণ লস্কৰে অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কৰিবৰ বাবে হোৱা ভীষণ অভাৱ অভিযোগৰ কথা সদৰি কৰে বিষয়াগৰাকীয়ে কয় যে আৰক্ষী চকীত থকা আৰক্ষীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা নাই বিদ্যুৎ যোগান নাই পেট্ৰলিঙৰ বাবে নাই গাড়ীৰ ব্যৱস্থা আৰু বাট পথৰ ভীষণ দুৰৱস্থা আনকি সীমান্ত চকী ভাল কাৰ্যালয়ো দিয়া নাই অসম চৰকাৰে কিমান বছৰ পৰা লাইনটো কাৰেণ্টটো নাই বিয়পি স্থাপিত হোৱাৰ পৰাই কাৰেণ্ট আগৰ পৰাই নাই নেকি নাই আৰু আমাৰ চলাই আছিলে কিন্তু চলাৰ কিনা ঢেৰকনি মাৰি পেলাই কিমান বছৰমান হ'ল চলা এই চলাৰটো চাবলৈ চলাৰটো হৈছে আৰু এইটো কিমান বছৰমান হ'ব পাৰে অনুমান 10 বছৰমান হ'ব নেকি 8-10 বছৰ হয় হয় বিদ্যুৎ নাই বোলো বিদ্যুৎটো নাই চলাৰ লাইটত দুই নম্বৰ ঘৰবোৰ এই অৱস্থা খুবেই বেয়া বতাহ ধুমুহা দিলে বহুত ভয় লাগে মানে এনেকুৱা কোনটো চনত হেৰি এষ্টাব্লিছ কৰিছিলে এষ্টাব্লিছটো অলপ অসুবিধা হ'ব এই দিন হ'ল এইটো আপোনাৰ বন্ধুবোৰ লগাৰ পিছতে ইয়াত আহিছিল বস্তুটো এনেই প্ৰথম ষ্টাৰ আমাৰ কেম্প আছিলে আগত মুপাবিং বজাৰ ওচৰত
আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা এইটো বাউণ্ডাৰী ৱাল কিবা কিবি ডেভেলপমেণ্ট কিবা দিবলৈ চেষ্টা কৰা নাই নেকি দিবলৈ চেষ্টা মানে কৈ আহি থাকে তেখেতলৈ আহিয়ে জোখ লৈ আৰু আজি জোখ লৈ 4-5 বছৰমান হ'ল নেকি মই অহাৰ প্ৰায় 2 বাৰ হ'ল জোখ লৈ যায় ক'বলৈ হ'ব বনাম বাউণ্ডাৰী ৱাল কিবা কিবি আৰু না আমাৰ কাৰ্বি আংলঙৰ মাটি যিটো নেকি হেৰি মেঘালয়ে আদা খেতি বা বিভিন্ন তেনেকুৱা মানে মাকৈ চকৈ খেতি কৰি লগালে তেনেকৈ কেনেকৈ লগাব পাৰিলে তেওঁলোকে এইটো আগৰ পৰা আপোনাৰ দি দিছে এইখিনি মাটি মই জনাত হেৰি কাৰ্বি আংলঙৰ মাটি আছিলে কোনোবা এজন গাঁওবুঢ়াৰ মাটি আছে বোলে তেখেতে বিকি দিয়াৰ পিছত আপোনালোকে আপত্তি নকৰে নেকি মই তেতিয়া আপত্তি কৰিবলৈ আমাৰতো তেখেতলোকে দি দিয়াৰ পিছত কাৰ্বি আংলঙৰ মাটি তেখেতে যে বিকি দিছে বুলি মই জানিছোঁ মই কিন্তু শুনিছোঁহে মই জনা নাই এই সবিশেষটো তেওঁলোকে কিমান বছৰ হ'ল কৰা তেনেকুৱা মানে জুম খেতি গোটেই তেনেকুৱা জুম খেতি আনহাতে এই সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে কয় যে সীমান্ত অঞ্চলৰ খান্দুলি আৰু মকৈৰাম আৰক্ষী চকীৰ কাৰ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে ইতিমধ্যে নিৰ্দেশ পত্ৰ পঠাইছে নতুন কাৰ্যালয় এই বছৰৰ ভিতৰতে নিৰ্মাণ হ'ব এইখিনি সুবিধা পাইছে এতিয়া কৰি দিয়া আছে যোৱাকালি আমি গৈছিলোঁ তাত মানে সিহঁতৰ মানে পেট্ৰলিং কৰা কিবা ইমাৰ্জেঞ্চি হ'লে আমি বিঅ'পিটো পেট্ৰলিংটো সেনেকৈ নহয় আপোনাৰ যেতিয়ালৈ ফুড পেট্ৰলিং কৰে আমাৰ যিটো ইনষ্ট্ৰাকশ্যন ফুড পেট্ৰলিং কৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্ট বা যিখিনি এনেকৈ কৰে কিন্তু গাড়ী লৈতো পেট্ৰলিং সাধাৰণতে নকৰে যদি স্পেচিয়েল ইনষ্ট্ৰাকশ্যন নাথাকে আৰু কিবা থাকিলে আমিতো গাড়ী পঠাই দিওঁ আৰু তাৰ ৱাটাৰ ফেচিলিটিও নাই বুলি কৈ আছে ৱাটাৰ ফেচিলিটি আছে আৰু আপুনি যে খান্দুলি বিঅ'পি কৈছে খান্দুলি মাকৈৰাম এইটো এটা বিঅ'পি ইন'ভেশ্যনৰ কাৰণে অলৰেডি এইবিলাক প্ৰচেছ আৰম্ভ হৈ গৈ টেণ্ডাৰ হৈ গৈছে এইখিনি এতিয়ালৈ কৰিব কামটো সেইটো বিজনেছ ষ্টাৰ্ট হ'ব এতিয়া হোৱা নাই কিন্তু এইখিনি ইন'ভেশ্যন আৰু সিহঁতৰ ইলেক্ট্ৰিচিটি ফেচিলিটি নাই বৰ্তমান কিবা ইলেক্ট্ৰিচিটি ছ'লাৰ লেম্প দি আছে ইয়াততো যেতিয়া যে কাৰেণ্টৰ যে প্ৰব্লেম আছে সেইটোতো অলপমানতো সেইটো আছে বাৰু আশা নোহোৱা নাই বুলি নকওঁ কিন্তু তথাপিও যিখিনি আৰু ছ'লাৰ লাইট চাইট দি পেলাই সেনেকৈ চলি থকা হৈছে ইয়াত কাৰেণ্টৰ ফেচিলিটি থাকিবলৈ তেতিয়া আপুনি ধৰক ৰাউণ্ড দ্য ক্লক 24/7 আপুনি লাইট পাব ছাৰ আছাম বেষ্ট কাৰ্বি আংলং জইন কৰাৰ পিছত আপোনাৰ বা যিখিনি আমাৰ আগৰ পৰা যিখিনি আমাৰ বিষয়ববীয়া আছে ইয়াতে আমাৰ পুলিচৰ হওক চিভিল এডমিনিষ্ট্ৰেশ্যন হওক যেতিয়া আমি খবৰ পাওঁ তেতিয়া আমি এইটো বাধা দিওঁ তেওঁলোকে যিটো কৰিব আহে এতিয়া মই আগৰ কথা ক'ব যাওঁ কিন্তু এতিয়া আপোনাৰ এইখিনি যেতিয়া তেওঁলোকে প্ৰচেছন কৰিব আহে তেতিয়া আমি প্ৰত্যেকবাৰে গৈ আমি বাধা দিছোঁ যিটো আমাৰ এৰিয়াত পৰে আৰু সেইটো তেওঁলোকৰ লগত যিটো ইণ্টাৰষ্টেট বৰ্ডৰ মিটিং হয় মিটিঙত প্ৰত্যেকবাৰে কোৱা আছে যদি তেওঁলোকে কিবা কাম কৰে বা আমি যদি কাম কৰোঁ দুখন ষ্টেটৰ বা দুখন যিটো নেইবাৰিং ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ DCয়ে কথা পাতিব তাৰপিছতেহে ডেভেলপমেণ্টৰ কাম কৰিব উইদাউট মিটিং বা উইদাউট নলেজ they cannot go for it. মংগল ইংগী ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ কৰ্মহীন যুৱক যুৱতীৰ সংস্থাপনৰ স্বাৰ্থত হামৰেন KSA আৰু কুৱে ল'লে এক দৃষ্টান্তমূলক পদক্ষেপ হামৰেনৰ অৱস্থিত বেম্বো টেকনলজি এণ্ড পাৰ্ক এণ্ড ট্ৰেইনিং চেণ্টাৰ হামৰেনতে সুৰক্ষিত ৰখাৰ স্বাৰ্থত উঠি পৰি লাগিছে সংগঠন দুটিয়ে এই উদ্যোগৰ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি কৰ্মহীন যুৱক যুৱতীৰ সংস্থাপনৰ সুবিধাৰ বাবে KSA আৰু কুয়াৰ যৌথ উদ্যোগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু হামৰেনস্থিত উদ্যোগ আৰু বাণিজ্যৰ সহকাৰী সঞ্চালক চন্দন গোহাঁইৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে বিগত 2010 চনত স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰিকৰী সা সামগ্ৰীসমূহ পৰিষদে মাঞ্জাস্থিত EL এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীৰ হাতত চমজাই দিব ওলাইছিল এই কাৰ্যত প্ৰবল প্ৰতিবাদ কৰি সংগঠন দুটিয়ে হামৰেনতে ৰখাই দিয়াৰ পিছতে এই কেন্দ্ৰটো পুনৰ প্ৰয়োজনীয় নৱীকৰণেৰে কাৰ্যক্ষম কৰি জিলাখনৰ শ হাজাৰ নিবনুৱা যুৱক যুৱতীক নিয়োগৰ বাট মুকলাই দিয়াৰ বাবে দাবী তুলি সোমবাৰে প্ৰদান কৰে এই স্মাৰক পত্ৰ উল্লেখ্য জিলাখনৰ বহু অঞ্চলৰ যুৱকসকলে উপাৰ্জনৰ বাট বিচাৰি ইতিমধ্যে চেন্নাই বাংগালোৰ আদিৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বা কোম্পানীত খাটি আছে নিজৰ স্থানতে এই সুবিধা হ'লে যুৱকসকলক এই কেন্দ্ৰৰ যোগেৰে উপাৰ্জন কৰিব পাৰিব উল্লেখ্য KSA হামৰেন মুখ্য শাখাৰ সভাপতি টিমথি ৰংপি সম্পাদক চনা তেৰাং আৰু কুয়াৰ হামৰেন মহকুমাৰ কমিটিৰ সভাপতি আৰু KSA আঞ্চলিক কমিটিৰ প্ৰসঞ্জিত ইন্তি নেতৃত্বত প্ৰদান কৰে স্মাৰক পত্ৰ হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টি কমাৰফা গাঁৱত দেখা দিছে এক অচিন ৰোগৰ
এই ৰোগত আক্ৰান্ত হৈছে এই পৰ্যন্ত মৃত্যুৰ হাৰ 7জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ বৈঠালাংশ ৰোগীয়ে বৈঠালাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। এই ক্ষেত্ৰত সমষ্টিটোৰ পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰৰ বিশেষ পদক্ষেপ গ্ৰহণেৰে স্বাস্থ্য বিভাগ বিষয়া আৰু স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যৰ উপস্থিতিত উচ্চ মানদণ্ডৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। গাঁওখনত ইতিমধ্যে চিকিৎসাৰ অভাৱত পূৰ্ণ চাগ্ৰা, কনক চাগ্ৰা, খুটেশ্বৰ মিঠি, মলা মিঠি, দুলুমণি মিঠি, মইনা পুমা, নুৱৰাম খলাৰ নামৰ লোকসকলৰ মৃত্যুমুখত পৰিছে। চিকিৎসা মানে লগে লগে ডক্টৰ দেখুৱাই পিছত আমাৰ অলপ দূৰ হৈ ৰজাগাঁৱলৈ যোৱাবলৈ কাৰণে ডক্টৰ চলে। অলপ জৰা ফুকা কামো কৰে নেকি আপোনালোকে? সেইবিলাক নাই কোৱা নাই। ইয়াতো কৰিছে বুলি কৈছে জৰা ফুকা। কিছুমানে কয় চাগে, আমাৰ সেইটো কোৱা নাই ভোটজা লোৱাটো। সেইবিলাক কোৱা নহয়। এনে বেলেগেতো কৰিছে জণ্ডিজৰ কাৰণে। বেলেগে কয় চাগে সেইবিলাক জণ্ডিজৰ কাৰণে কি কৰা হয় ইয়াত? গাঁৱলীয়া মতে ঝাৰা জৰা কৰে অলপ। প্ৰথমতে কাহ হয় আৰু ভাগৰ লাগে পূৰা আৰু কাম কৰিব নোৱাৰে, ভাত খাব নোৱাৰে আৰু গোটেই গা মূৰ ফুলা আৰু পানী জ্বৰ ওলাই মাজে মাজে আৰু জ্বৰ এটা দাৱাই ঔষধ খাইছোঁ ভাল নহয় আৰু। কেতিয়া মানৰ পৰা হৈছে এই বস্তুটো? হৈছে এতিয়া এমাহ হৈছে আৰু। আচ্ছা, আপোনালোকৰ এইটো কমাৰফা গাঁৱত কিমানমান মানুহ এই জ্বৰত আক্ৰান্ত হৈছে গম পাই নেকি? হৈছে এতিয়া বহুত মানুহৰে হৈছে আৰু মৰিছে নেকি? মৰিছে এতিয়া 7জনমান হ'ব আৰু। 7জন মানুহ মৰিলে এই বুলি কয়। ইয়াত তিৱা জনগোষ্ঠীৰ বসতি অঞ্চল। আজি প্ৰায় এমাহৰ ভিতৰত 7গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল বুলি কোৱা কথাটোৱে মই বহুত মৰ্মাহত হ'লোঁ। আৰু লগে লগে ৰাতিৰ ভিতৰতে আমাৰ ব্লকৰ ইনচাৰ্জ আমাৰ ডক্টৰ ক্লিপ পাটৰ ডাঙৰীয়াক মই খবৰ ল'লোঁ। যিহেতুকে আমাৰ ইয়াত ওচৰতে এনেকৈ মেডিকেল ছাব চেণ্টাৰো নাই, গতিকে তেখেতক সহায় এটা বিচাৰিলোঁ। তেখেতে যোৱাকালি আগবাঢ়ি আহিলে, ময়ো আহিলোঁ। আমি দুয়োজনে যিসকল ব্যক্তি ঢুকালে তাৰে কেইবাঘৰ মানুহৰ খবৰ ল'লোঁ। খবৰ লোৱাৰ পাছত তেখেতসকলে যিখিনি কথা ক'লে, প্ৰথমতে জ্বৰ আৰু জ্বৰৰ পাছত হেনো বোলে আৰু পেটৰ বিষ হয়, পেট চলে, তাৰ ওপৰত মানে খুব কম সময়ৰ ভিতৰতে ঢুকাইছে। তো আৰু কিছুমান চিকিৎসা কৰাৰ পাছতো ভাল হোৱা নাই এনেকৈ বুলিও কৈছে। মই এইটোৱে ক'ম যে ইয়াত যিটো সামাজিক যিটো সচেতনতা, এই ছ'চিয়েল এৱাৰনেছ যিটো আছে, এই বস্তুটো ইয়াত প্ৰয়োজনীয়তা আছে বুলি মই ভাবিছোঁ। আৰু ইয়াত অহাৰ পিছত ময়ো কেইবাজন মানুহৰ লগত মোৰো ব্যক্তিগত মই খবৰ লৈছোঁ। এটা বস্তু দেখিছোঁ যে ইয়াৰ মানুহে মানে বিশেষকৈ মেডিচিনৰ ওপৰত প্ৰেক্টিছটো বহুত কম দেখা গৈছে। আৰু এটা আছে আপোনাৰ পানী, বহুত কেঁচা কুঁৱাৰ পানী তেখেতসকলে খাই আছে। আৰু এতিয়া নতুন এই বৰষুণ আহিছে, এতিয়া বাৰিষাৰ পৰত বহুতো পানী আহি জমা হয়। এই পানীটো যে বইল কৰি খাব লাগে বা তাক যে পইচা দি কিনিব নোৱাৰে, কেঁচা ফিল্টাৰ আমি ওচৰতে গাঁওবিলাকত দেখোঁ যে গাঁওসকলে নিজে বনাই পানীটো খায়। এই বস্তুটো ইয়াত দেখা নাই। তাৰমানে আমাৰ ইয়াত MSc ডাঙৰীয়াই এইখিনি চেষ্টা চলাই আছে প্ৰত্যেকটো সমাজত বা প্ৰত্যেকটো গাঁৱত বা ঘৰত যাতে যেন মেডিচিনৰ ওপৰত যাতে যেন তেখেতসকলৰ বিশ্বাস থাকে। আমি পূজা পাতল কৰিব লাগে, আমাৰ বিশ্বাস আছে, আস্থা আছে, তাকো আমি নৈ কৰিব নোৱাৰোঁ। কিন্তু আজিৰ যুগত মানে আমি মেডিচিন ট্ৰিটমেণ্ট মানে মেডিকেল ট্ৰিটমেণ্টটো আগত লোৱাটো মই ভাল বুলি মই ছাজেষ্ট কৰোঁ। বৈঠালাংশৰ প্ৰদৰ্শন ইংঘে ৰিপৰ্ট কাট নিউজ। সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 5 নম্বৰ আদৰ্শ থংনকবে হাইস্কুলত এইবাৰ শিক্ষাৰ্থীৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান। স্কুলখনৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি পৰিষদৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ইংটিয়ে কয় যে ল'ৰা ছোৱালীৰ অধ্যয়নৰ ক্ষেত্ৰত কেৱল বিদ্যালয়ৰ শিক্ষকৰে দায়িত্ব নহয়, অভিভাৱকসকলৰো পূৰা মাত্ৰায় দায়িত্ব আছে। And above all, 5 students who got first division. I got their names. I congratulate you all. And this is the first batch.
আৰু কয় যে স্কুলত থকা সময়তহে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত চাব পাৰে কিন্তু ঘৰত থাকোঁতে সময়মতে পঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱকসকলেহে চকু দিব লাগিব আৰু স্কুলৰ ক্ষেত্ৰত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ল'ৰা-ছোৱালীক কলা বাণিজ্য বিজ্ঞান শাখাত নামভৰ্তি কৰিব তাক ভালদৰে বিবেচনা কৰিহে দিব লাগিব ভাষণ প্ৰসংগত ইণ্ডিয়াই স্কুলখনৰ বাবে অনাগত দিনত শৌচালয় আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে উল্লেখ্য এইবাৰ স্কুলৰ শিক্ষান্ত পৰীক্ষাত এইখন স্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ 5 ছাত্ৰীসকলক নগদ 5,000 টকা অনুপ্ৰেৰণামূলক সাহায্য আৰু একোখনকৈ অভিধান গ্ৰন্থ প্ৰদান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলকো একোখনকৈ অভিধান প্ৰদান কৰি উৎসাহ যোগায় উল্লেখ্য আজি এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ক্ৰমে মংগল সিং কিলিং মহেশ্বৰ বেদ প্ৰমুখ্য লোকসকলৰ উপৰিও অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে বোকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলা ফুলনি ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় লংচিং ৰংহাঙৰ সোঁৱৰণিত 26 সংখ্যক বাৰ্ষিক ক্লাব লীগ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ফুলনি হাইস্কুলৰ খেলপথাৰত সোমবাৰৰ পৰা আৰম্ভণি হোৱা ফুটবল প্ৰতিযোগিতাৰ উপলক্ষে পুৱা ফুলনি ক্ৰীড়া সন্থাৰ সভাপতি ৰাজেন তকবিয়ে সন্থাৰ পতাকা উত্তোলন স্বৰ্গীয় লংচিং ৰংহাঙৰ প্ৰতিচ্ছবিত মাল্যপন কৰে ফুলনি প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডক্টৰ সাৰ্থে ৰংহাঙে ফুলনি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত 26 সংখ্যক বাৰ্ষিক ক্লাব লীগ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত অতিথি হিচাপে ফুলনি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি দৰসিং ৰংহাং পত্নী সাবিনা তেৰনপি স্বৰ্গীয় লংচিং ৰংহাঙৰ পত্নী ইলিছ টিমুংপি ফুলনি ক্ৰীড়া সন্থাৰ সভাপতি মুনীন্দ্ৰ বেদ ফুলনি সমবায় সমিতিৰ অধ্যক্ষ বিদ্যা সিং ৰংপি প্ৰাক্তন অধ্যক্ষ সুৰেশ ৰংহাং বিশিষ্ট সমাজকৰ্মী মজা ৰংহাং আৰু ফুলনি বজাৰ সমিতিৰ সভাপতি পোহৰ ৰংহাং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি ফুটবল খেল উপভোগ কৰে উদ্বোধনী খেলখনত অৱতীৰ্ণ হয় জিৰচং ক্লাব বনাম ৰাংচিনা ক্লাবৰ মাজত যথেষ্ট উৎসাহপূৰ্ণ আৰু আকৰ্ষণীয় হোৱা খেলখনত জিৰচং ক্লাবে বিৰোধী ৰাংচিনা ক্লাবক একমাত্ৰ গল দি বিজয়ী হয় অহাকালি হ'ব চামক্ৰী ক্লাব বনাম অলংবাৰ ক্লাবৰ মাজত ফুলনিৰ পৰা বীৰেন গোৱালা কাট নিউজ
কাৰ্বি কুৰ্ফ আমিৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ লাংছিং বাৰত কাৰ্বি কুৰ্ফ লাংছিং বাৰ আমিৰ পশ্চিম কাৰ্বি আংলং কমিটি গঠন কৰা হয়। উল্লেখযোগ্য যে পূব কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বিসকলে অনাগত দিনবোৰত নিজৰ অস্তিত্ব তথা চানেকি কেতিয়াও নেহেৰুৱাকৈ পূৰ্ণাংগ এটা জাতি হিচাপে বিশ্ব দৰবাৰত জীয়াই থাকিব পৰাকৈ কাৰ্বি কুৰ্ফ তথা কাৰ্বি স্পাছ জনগোষ্ঠীৰ সভা গঠন কৰা হৈছে। আজি কাৰ্বি কুৰ্ফ আমিৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ লাংছিং বাৰত গঠন কৰা হয় নতুন কমিটি। নৱগঠিত কমিটিয়ে আগন্তুক দিনবোৰত কেন্দ্ৰীয় কমিটিৰ অধীনত কাৰ্বিসকলৰ পৰম্পৰা তথা ৰীতি নীতি আৰু সংস্কৃতি সংৰক্ষণ তথা প্ৰচাৰ তথা জনপ্ৰিয়তাৰ কাৰ্য কৰাৰ লগতে ইয়াৰ গুৰুত্বৰ বিষয়ে উঠি অহা নতুন প্ৰজন্মক আৰ্হি দি যাব। মংগল ইংগী ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।